শুই পৰা কোলাহলৰ চহৰখনত এজাক ভিৰৰ মাজেৰে উজাই যোৱা দিন এটাত ব্যস্ত চহৰখন বহি আছিল দীঘলী পুখুৰীৰ পাৰত। প্ৰত্যয়ৰ ফুচফুচনিত মুখৰ হৈ উঠা সময়বোৰ পিন্ধি গছবোৰ নামি আহিছিল ছাঁ হৈ। ভেন গগাৰ ছবিত উবুৰি খাই পৰা জালুকবাৰীৰ গধূলি এজাক দীঘলী পুখুৰীৰ পানীত। ফুটপাথৰ দোকানবোৰত সাধুকথাৰ দৰে অনেক ভাল পোৱা, অনেক অভিমান, অনেক কান্দন, ৰূপালীম ৰূপালীম অনেক নাটক। বন্ধ হৈ যোৱা পিচিঅ'ৰ চিচাৰ মাজত বেডুইন পৃথিৱীৰ প্ৰেমিক চৰাইৰ সপোনবোৰ। চিটিবাছবোৰে পিন্ধি লোৱা ব্যস্ততাৰ চিঞৰবোৰত ঢপলিয়াই ফুৰা চহৰখন। কণ্ডাক্টৰবোৰে থপিয়াব খুজিছিল ৰঙা জিয়াৰ চিঠি। কিতাপৰ দোকানত কবিতাৰ শাৰী হৈ পাণবজাৰৰ পখিলাবোৰ। উজান বজাৰৰ গধূলিৰ ব্যস্ততাত ফেচবুকৰ প্ৰফাইল খুচৰি অৱশ হৈ পৰা ক্ৰিজেল অথবা লেন্সকাৰ্টৰ চকুবোৰ। ফ্লাইঅভাৰৰ সন্ধ্যাবোৰ পিট পিতাই ফুৰিছিল শুই পৰা কোলাহলৰ শৰীৰবোৰত। লাহে লাহে চহৰখন দিনান্তৰ এখন অস্পষ্ট কলাজ হৈ এটা উত্তৰ কোজত হালি পৰিছিল।